মোবাইল ফোনৰ টাৱাৰত উঠি নিশা চুৰি কৰিবলৈ আহি চোৰৰ বিলৈ। চুৰি কৰাৰ টাৰ্গেট লৈ নিশাই এটা টাৱাৰত উঠিল চোৰ। নিশাৰ ডাঠ কুঁৱলীৰ আঁৰ লৈ মোবাইল ফোনৰ টাৱাৰৰ সামগ্ৰী চুৰি কৰাৰ পৰিকল্পনাৰে টাৱাৰত উঠিছিল তিনি চোৰ। পিছে ভাগ্য বেয়া আছিল তিনিও চোৰৰ। চোৰে টাৱাৰত উঠাৰ উমান পাই স্থানীয় ৰাইজেও টাৱাৰৰ তলতে পুৱালৈ পহৰা দি থাকিল। সমস্যাত চোৰ কেনেকৈ নামিব টাৱাৰৰ পৰা। গতিকে চোৰে উপায় নাপাই ঠেটুৱাই লগা জাৰত গোটেই নিশা টাৱাৰৰ ওপৰতে কটালে। ইফালে পোহৰ হোৱা মানে ৰাইজে খবৰ দিলে আৰক্ষীক। পুৱা আৰক্ষী অহাৰ পিছতহে টাৱাৰৰ পৰা নামি আহিল তিনি চোৰ। এই ঘটনা গোৱালপাৰা জিলাৰ দৰংগিৰিৰ এয়াৰটেলৰ এটা টাৱাৰত সংঘটিত হয় এই ঘটনা। পিছত আৰক্ষীয়ে আটক কৰি ৰংজলি থানালৈ লৈ আনে তিনি চোৰক। এতিয়া ৰঙাঘৰৰ আলহী হোৱা তিনি চোৰৰ নাম হৈছে ক্ৰমে বাবুল আলী, হাছেম আলী আৰু ছানিদুল হক। তিনিওজনৰ ঘৰ কামৰূপ জিলাৰ নগৰবেৰাত বুলি জানিব পৰা গৈছে। উঠাবোৰ কেনেকা উঠিলি 2 সেকেন্ডতে যাবি কিজানি বান্দৰৰ মতো এই ওপৰত দুইজন ৰখি দে কুপিবই গিলা নাটক এইগিলা মই কাম নাম কম গাড়ী ক'ত গাড়ী ক'ত তোহাৰ এই ৰ তোক নাম্বাৰ দিয়া নাই নামিয়া বাবুল ক'ত ঘৰ নাম কি নাম কি